সমাজৰ কাৰণে আগবাঢ়ি নকৰি সমাজৰ দিশত চিন্তা কৰাৰ কাৰণে আহ্বান মানি আৰু জীৱাচি পাও নিচান যে যাৰ ওপৰতো চৰকাৰ তলতো চৰকাৰ হ'ব লাগে বাৰ বাহিৰে বাৰ একো মন্ত্ৰ যা বাৰ বাহিৰে বাৰ বেলেগ একো মন্ত্ৰ যা বা মন্ত্ৰ হাজাৰ মচিনা বা সিমনে কৰি খনা দৈ কংগ্ৰেছ চৰকাৰ না দেউৰী জাতীয় মজা সুযোগ লেবেম জাতি না গণহলনের কাৰণে ভৈৰৱ দেউৰী নেতৃত্ব আৰু জীৱাচি ভৈৰৱ দেউৰী দিনা গোটেই সদিয়ালত ধ্বংস নদাম বাই নিজৰ সমষ্টিয় অনাদেৰ কাৰণে ইয়ো পাবেন আৰু ভৈৰৱ দেউৰী নেতৃত্ব পেলাই হিমান্ত আদিনে স্পষ্ট জাৰি যদি প্ৰয়োজন চাই মোবাইলৰ ভিডিঅ' লেন যতীন দেউৰী হিমান্ত দেউৰী আইকেলা দণ্ডে নীৰেণ দেউৰী মইছা মিলন পূৰ্ণ থকাটো ভূমিকা লাৰি আদিনে স্পষ্ট জাৰি বাৰ সাহস দিনা হয় নচলা যদি বাৰ সাহস দৈ সেই গুৱাহাটী হাল যোগিনী নাল সপৰা জোকনা দিনা খুন্দিল 2000 নেপালী উত্তৰ দুৱেম বাৰ ৰাইজৰ কাৰণে উন্নতি না দীপু মাই খুন্দিল কপাজি 5 বছৰ নেপালী খানি ইলেকশ্যন খেলিল জেনেৰেল চান লহ একমাত্ৰ বলিন চেতিয়াই চক্ৰান্ত বাবা জানই দ্বিতীয়বাৰ যদি বলিন চেতিয়ানৰ আৱাজ চলি না দুই চলিবাৰ কাৰণে বাই বিপদ দুই যদি কবা দীপ মাই পুনৰ ইলেকশ্যন জিকিনৰ কাৰণে 2027 চনত খুন্দিল সমস্যা বাও জেনেৰেল হাজিন যেতিয়া জেনেৰেল হাজিন বৰ দুকচান নেপালী মে গয়া মুছি খাগান তানা জয় স্পুটাৰ জিবা লৈ প্ৰথম কাৰ্যকলাপৰে যো 15 লাখ পেকেজ বুজা বা আতিগুমাই যো পেকেজ বুজা স্পেচিয়েল বা পেকেজ না আতিগৰ ৰাইজা জিবা কাম নই চাই বা কামে চাম গতিকে বানা স্পেচিয়েলি এক্সট্ৰা পেকেজ স্পেচিয়েল পেকেজ জিবাই সবনাকো পচা বুটলাম যদি নি আতিগৰ কবটা আতিগৰ যদি 500 বুট দুই বাইরে 450 বুট যদি নালা দুই জি মসাই পিপুল চানা লানা যে জিকাই তাকনে বা কবটা আতি মাখন ডাইরেক্ট পাছি এক্সট্ৰা পয়সা পাইছি মই জিবাখানি যাৰ উন্নয়ন কাম বা উন্নয়ন কাম কৰি আছে গতিকে ৰাইজ যো চিন্তা নজেন সামাই যদি কিনা টপা পয়সা वा তামা তুমি পয়সা वा বা নি আয় পিছে আইকে পিছে জিতু কৰি দই আই পিছে জিতু কোনে কাৰণে ছায়া আদিনে অকল চুচু বাই পয়সা সং অকল চুচু টকা যাবেম সুজে মিছিগো নিমেম বাই জয় কোনি মেম 50 বছৰ হাং নাই দই 50 বছৰ সং নাই দই বা পয়সা আনকে জ হাং নাই দই গতিকে ৰাইজ গতিকে বা পয়সা যাতে নটা বুল খে আই নটা দিনে চাই দাৰি জিবাকানি মচিয়া নিজৰ সমাজনা দংকনময় দমকিলা দংনাল না ৰাজনীতি বাৰ জীৱন না উন্নতি নমাইছনা চিন্তা ননি বাৰ দমকিয় নটা হিম সামাই যদি হঠাৎ দই সামা বিজেপিয় দিনে আনি চাৰি সামাই যদি হঠাৎ দই দে সামাই অৰুণা ইউজামে বানা যদি জেল থাকা তুমি আনাঞ্চা সামাই যদি হঠাৎ দই দে আবাই আইয়া আলা ইউজনা আলা ইউজামে বানা যদি জেল থাকা তুমি আলা পত্ম দেই আনাঞ্চা সামাই যদি হঠাৎ দই দাহি মৰাই নর লোক আদুই ফালা যার জিমসা বিপদ পার্টি দল দুই দামাকুজা যদি বিপদ চাই যৌ দুই যৌ সদায় দুই নে আর দুনকে সদায় দুন গতিকে বাদ দমকে দাহি মোক কেতিয়াও দে ইয় ওর আপনি ইয় ইটা যাবে না যৌ ভাই পয়সা না ভাই চিগিয়ে পয়সা না জিবাকানি নিচা জিরি হ্যাঁ ভাই চিগিয়ে পয়সা না পাওয়া যার প্রাপ্য যার সরকারের পয়সা যৌ নিমা যেনে 8 চনত আমার ইলেকশন আছে ভোটদান হব তো ভোটদানত আজি মই কম্পিউটাৰ দেউৰী গাঁৱৰ এটা চুবুৰীতে কথা পাতিছোঁ মোৰ আজি প্ৰচাৰ সভাৰ আৰম্ভণি এখন গাঁৱত মই আজি প্ৰথম প্ৰচাৰ সভা নিৰ্বাচনৰ প্ৰচাৰ সভা ৱাৰ্ড কমিটিৰ লগত মই কথা পাতি পাইছোঁ তো আজি ইয়াত আপোনালোকে দেখিব যে ৰাষ্ট্ৰীয় দলৰ বিজেপি কোনোবা বাগা নেতাও আহিছে তেওঁলোকক যি সহায় দিব লাগে এজন মানে ৰাষ্ট্ৰীয় দলৰ হিচাপে তো আজি আমাৰ সমাজখনে এই চুবুৰীত যিমান মানুহ আছে ৰাইজ আছে চব আমাৰ লগতে জাতিৰ পক্ষৰ লগতে আছে যে এই সমাজখনে সম্পূৰ্ণ মানে ইমান বুটত মানে ইমান বুটৰ বিৱৰণত আমাক জয় কৰাব তাত মানে কংগ্ৰেছ বিজেপি মানে ভাবিও নাপাব তেওঁলোকৰ সপোনত কিজানি দেখিও নাপাব সেইটো বস্তু কিন্তু তেওঁলোকৰ যিটো ভাৱধাৰা তেওঁলোকৰ যিটো ব্যক্তিত্ব ৰাজনীতি কৰিবলৈ চেষ্টা কৰি আছে তেওঁলোকৰ আজি জিমচা পিপুলছ পাৰ্টিক তেওঁলোকে গালি পাৰিবৰ কাৰণে কোনো ৰাস্তা নাই কিন্তু তেওঁলোকক আপোনালোকৰ যোগেদি মই তেওঁলোকক ক'ব বিচাৰিছোঁ আপোনালোকে ৰাজনীতিৰ পক্ষাই গ'লে আহিছে ধন্যবাদ আমি দিছোঁ আপোনালোকে কেনেকৈ ৰণনীতি সমাজ উন্নয়নৰ ক্ষেত্ৰত যি চিন্তা আগুৱাই আপোনালোকে জয় কৰিবলৈ আপোনালোকৰ কথা কিন্তু ব্যক্তিত্বৰ ৰাজনীতিৰ পৰা আপোনালোকে বিৰত থাকক মোৰ ব্যক্তিত্ব কাৰোবাৰ ব্যক্তিত্বক যদি লৈ পেলাই যদি আপোনালোকে ৰাজনীতি কৰাৰ চিন্তা কৰে তেনেহ'লে আৰু আপোনালোকৰ বিষয়ে আমি আপোনালোকৰ যি ভাৱধাৰা সেই ভাৱধাৰাক সমাজৰ আগত উদঙাই দিবৰ কাৰণে বৰ বেছি সময় আমাক প্ৰয়োজনীয়তা নহয়
প্ৰত্যেকজনে আপোনালোকে নিজেও গাখীৰৰ নিচিনা বগা নহয় গাখীৰত পানী ডলা থাকে মই আপোনালোকৰ যোগেদি তেওঁলোকক আহ্বান জনাইছোঁ ভাল পাওঁ আমি জেবিপি জয়যুক্ত হ'ব লাগে আমাৰ দেউৰী সমাজত কাম কাজ কৰিব লাগে আমাৰ উন্নত জাতৰ কাৰণে আমি দেউৰী সমাজে আমি ওলাইছোঁ আমাৰ সকলো বোৱাৰীকেইটা আমি চবেই ওলাই আহিছোঁ গোটেই গাঁওখনে আমি ওলাই আহিছোঁ চবেই জেবিপি লাগে আমাৰ জয়যুক্ত হ'ব লাগে মানে জেবিপি জিন্দাবাদ হ'বই লাগিব জেবিপি জেবিপি জিকিবই জেবিপি জিকিবই এনেই আপোনালোকৰ গাঁৱত কিমানজন ভোটাৰ আছে আমাৰ গাঁৱত 500 থাকিলেও 561 আছে আমাৰতো 4 ভাগটো যাবই সিফালে এবাৰহে পাব সিহঁতি বিজেপিয়ে বিজেপি নাপায় কংগ্ৰেছে পায় সেইটো নাজানো কিন্তু বিজেপি কংগ্ৰেছৰ ইমান মানুহ নাই মই এতিয়া বিজেপি মিটিঙতো থিয় হৈ আছে কিন্তু আমাৰ গাঁৱৰ বোৱাৰীকেইটা তাত নায়েই বেছিভাগ বিজেপি যোনটো নেতৃত্ব হৈ আছে সি এটা কথা ক'ব নোৱাৰিলে আমাৰ গাঁৱৰ যোনটো হেৰি হিতেশ দেৱ বুলি কয় সিয়ে কথাটো কৈছিলে কিন্তু বিজেপি হেৰিটো কথাই কোৱাই নাই একো কথাই ক'ব পৰা নাই সি আমাৰ গাঁৱৰ বিষয়লৈ একো কথাই ক'ব নোৱাৰিলে সি